সদ্যগঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰে উজুলি উঠিল লাহোৰঘাট চেণ্ট্ৰেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। মই বৰ্তমান উপস্থিত আছো লাহোৰঘাট চেণ্ট্ৰেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। মই লাহোৰঘাট চেণ্ট্ৰেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষৰ সৈতে কিছু কথা পাতিম আৰু এইটো আপোনালোকক জনাম যে লাহোৰঘাট চেণ্ট্ৰেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কি সুবিধা উপলব্ধ হৈ আছে, বৰ্তমান নামভৰ্তিকৰণো চলি আছে, সেই সম্পৰ্কেও মই কিছু কথা পাতিম। আৰু এইবাৰ বহুত সুন্দৰ ফলাফল লাভ কৰিছে লাহোৰঘাট চেণ্ট্ৰেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে। পোনপ্ৰথমে আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ স্কুলত বহুত সুন্দৰ ফলাফল লাভ কৰিছে। কি ক'ব, কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিছে এইবাৰ? প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ লাহোৰঘাট চেণ্ট্ৰেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰিজাল্ট গোটেই লাহোৰঘাটৰ ভিতৰত সৰ্বাধিক উত্তম হৈছে। টপ ৰিজাল্ট আমাৰ স্কুলৰ পৰা হৈছে। আমাৰ স্কুলত 6জন ল'ৰা ছোৱালীয়ে পৰীক্ষাত বহিছিলে এইবাৰ। আৰু প্ৰথম বেজৰ এজনী ছাত্ৰীয়ে জেৰিন থাছনিম তাইৰ নাম, তাই 90% নম্বৰ 6টা ছাবজেক্টত লেটাৰ পাইছে। আৰু তাৰপিছত 75% নম্বৰে ষ্টাৰ পাইছে এজনীয়ে, বাকী 4জনে পাইছে ফাৰ্ষ্ট ডিভিজন। আৰু 100% ৰিজাল্ট হৈছে। আৰু আমাৰ স্কুলত যিমানখিনি ফেচিলিটিছ আছে, আমাৰ ফেচিলিটিছ হৈছে আমি কম্পিউটাৰ শিক্ষা ইয়াৰ পৰা দি দিওঁ। বেছিক যিমানখিনি কম্পিউটাৰ নলেজ আছে ইয়াত আছে, স্কাউট এণ্ড গাইড আছে। তাৰপিছত এবাকাছ আদি কৰি TLMৰ যিমানখিনি সুবিধা আমাৰ ইয়াত সুবিধাখিনি আছে, আৰু গোটেইখিনি সুবিধা যাতে বেষ্ট আমাৰ ফালৰ পৰা আমি দিয়াৰ চেষ্টা কৰোঁ। আৰু এইবাৰ যিটো ৰিজাল্ট হৈছে, এই ৰিজাল্টটো আমাৰ কাৰণে মানে ফাৰ্ষ্ট বেচ। আৰু আমাৰ টিচাৰসকলে বহুত ডেডিকেটেড মুডত কাম কৰিছিলে, ত্যাগৰ মানসিকতাত কাম কৰিছিলে। আৰু ষ্টুডেণ্টখিনিক প্ৰপাৰলি গাইড কৰাৰ কাৰণে যিখিনি ল'ৰা ছোৱালীয়ে আমাৰ ইয়াত 2-4জনে ফাৰ্ষ্ট ডিভিজন পাইছে, আমি ফাৰ্ষ্ট ডিভিজনৰ ল'ৰা ছোৱালী এওঁলোক নাছিল, কিন্তু তেওঁলোকক আমি ভালদৰে গাইড কৰাৰ কাৰণে গোটেইখিনি ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে। গতিকে যিসকল অভিভাৱকে ভাবিছে যে আমাৰ ল'ৰা ছোৱালীৰ এটা ব্ৰাইট ফিউচাৰ, উজ্জ্বল ভৱিষ্যতৰ তেওঁলোকৰ আশা আছে, তেওঁলোকক আমি এটা অনুৰোধ ৰাখিম, তেওঁলোকে যাতে নিজৰ ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে, ব্ৰাইট ফিউচাৰৰ কাৰণে প্ৰপাৰ প্লেনিঙত ষ্টাডি য'ত ব্যৱস্থা আছে তাত লাহোৰঘাট চেণ্ট্ৰেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আছে। মই তেওঁলোকক অনুৰোধ ৰাখিম, আপোনালোকৰ ল'ৰা ছোৱালীখিনি আমাৰ বিদ্যালয়ত এডমিশ্যন দিয়ক। আৰু আমি আমাৰ সৰ্বোচ্চ যিমানখিনি মানে আছে অন্তৰস্থলীৰ পৰা আমি ডেডিকেটেড মুডত কাম কৰিম, ত্যাগৰ মানসিকতাত কাম কৰিম। আৰু তেওঁলোকৰ কেৰিয়াৰ বিল্ড আপত আমি 100% সকলোৰে চিনাকি মোক মইনুল হক চৌধুৰী ছাৰ, আজি স্কুলত আপুনি আহিছে, সুন্দৰ ফলাফল লাভ কৰিছে, কি ক'ব? হাই গাইজ, আজি আমি উপস্থিত হৈছোঁ, মোৰ লগতে আছে খলিল ভাই। এই লাহোৰঘাট চেণ্ট্ৰেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আহি উপস্থিত হৈছোঁ। আৰু সেই স্কুলখনৰ যি ৰিজাল্টত মই আনন্দত আত্মহাৰা হৈ গৈছোঁ। নতুন এখন লাহোৰঘাটত একমাত্ৰ ইংলিছ বিদ্যালয়, যিখনত ছাত্ৰ ছাত্ৰীসকল ইমান টেলেণ্ট। মই দুটামান প্ৰশ্ন সুধিছিলোঁ বিদ্যালয়ৰ বিষয়ে ক'বলৈ, এওঁলোকে ইমান স্পষ্টকৈ যে এওঁলোকে ইংলিছখিনি ক'লে, তাত আমি আপ্লুত হৈছোঁ। লগতে এই বিদ্যালয়খনৰ যি ৰিজাল্ট, 6জনৰ ভিতৰত এজনে আপোনাৰ ডিষ্টিংশ্যন পাইছে, এজনে ষ্টাৰ পাইছে, আৰু বাকী 4জনেই ফাৰ্ষ্ট ডিভিজন পাই এই লাহোৰঘাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। গতিকে তাতে আমি সুখী হৈ মই আৰু খলিল ভাই আমি দুয়োজনে মানে বিদ্যালয়খনৰ খবৰ ল'ব আহিছোঁ। ইয়াৰ বিদ্যালয়খনৰ ভিতৰ চৰা বহুত ক্লিন আৰু বহুত মানে আকৰ্ষণীয় হিচাপে এওঁলোকে বিদ্যালয়খন ৰাখিছে। আৰু যিখন বিদ্যালয়ৰ ডিচিপ্লিন, নিয়মানুৱৰ্তিতা বা যিটো মিলা প্ৰীতি, ডিচিপ্লিন, ছাত্ৰ ছাত্ৰীৰ মাজত যি এটা নেশ্যনেলিটি ভাৱ, গোটেইখিনি চাই মই বহুত আপ্লুত হৈছোঁ, বহুত ভাল লাগিছে। গতিকে ওচৰত থকা বিদ্যালয় এখনত আপোনালোকে যিমান পাৰে সোনকালে আহি পেলাই নিজৰ ছাত্ৰটোক এডমিশ্যন দিয়ক, আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত গঢ় দিয়াৰ কাৰণে আপোনালোকে হেল্প কৰক। হয় ছাৰ, কি ক'ব, সুন্দৰ ফলাফল লাভ কৰিছে? মই এইখন স্কুলৰ এজন বিষয় শিক্ষক হিচাপে, ছাবজেক্ট টিচাৰ হিচাপে কাম কৰি আছোঁ। এইটো আমাৰ প্ৰথম মানে SSLC এক্সামত এপিয়াৰ হ'ল। আমি ভবাতকৈ বহু সুন্দৰ ৰিজাল্ট আমি লাভ কৰিছোঁ। সেই ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰি আমি সকলো টিচিং ষ্টাফ, লাহোৰঘাটৰ চেণ্ট্ৰেল ছিনিয়ৰ সকলো টিচিং ষ্টাফ আৰু অভিভাৱিকাসকলক লৈ আমি সন্তুষ্ট অনুভৱ কৰিছোঁ। তেওঁলোকে কৃতজ্ঞতা আমাৰ ওচৰত প্ৰকাশ কৰিছে, আমিও তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমি শিক্ষক ষ্টাফে, টিচিং ষ্টাফে যিমানখিনি আমি দিব লাগে ছাত্ৰক যদি আমি পোহৰাব পাৰোঁ, পোহৰৰ দিশত তেওঁলোকক আগুৱাই নিব পাৰোঁ, সেইখিনি আমাৰ সদায় দায়িত্ব থাকে। আৰু সেইখিনি আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবিয়ে সকলো ষ্টুডেণ্টকে, সকলো ছাত্ৰ ছাত্ৰীকে আমি সেইখিনি শিক্ষা দিবলৈ চেষ্টা কৰোঁ। আৰু মাক দেউতাকৰ, বিশেষকৈ আমি গাৰ্জিয়েন বুলি কওঁ, তেওঁলোকৰ মনত বহুত দৃঢ় বিশ্বাস থাকে, ওখ
মানে আশা থাকে তেওঁলোকৰ মোৰ সন্তানে গৈ ভৱিষ্যতে কিবা এটা সুফল দেখুৱাব, কোনোবা এটা ভাল লাইনত গৈ পঢ়িব, মোৰ নাম উজ্জ্বল হ'ব, তেনেকুৱা দিশত মাক দেউতাকৰ যিটো আশা থাকে, আশা এটা পুহি ৰাখে, সেইটো কি বুলি কয় প্ৰবৃত্তিগত এটা ইনষ্টিংক্ট বুলি কোৱা হয়। সেই ইনষ্টিংটোক আমি সফল কৰিবলৈ সদায় চেষ্টা কৰোঁ। বিষয় শিক্ষক হিচাপে আমি গুৰুত্ব দিওঁ, প্ৰতিজন শিক্ষকে আমাৰ গুৰুত্বশীল, দক্ষ, আৰু এই দক্ষতাৰে আমি ছাত্ৰ ছাত্ৰীক যাতে এটা ভাল শিক্ষা দি আমাৰ নাম উজ্বলাব পাৰোঁ, স্কুলখনৰ নাম যাতে উজ্বলাব পাৰোঁ, ভৱিষ্যতে আমাৰ স্থানীয় কথা লগতে ওচৰে পাঁজৰে সকলো মৰিগাঁও জিলাৰ সকলোবাসীয়ে ক'ব পাৰে যে লাহৰীঘাট চেণ্ট্ৰেল ছিনিয়ৰ ছেকেণ্ডেৰী নামৰ এখন পিছপৰা অঞ্চলত ইংলিছ মিডিয়ামৰ স্কুল আছে। সেইখন স্কুলৰ শিক্ষা দীক্ষাৰ ব্যৱস্থা সম্পূৰ্ণ ভাল, আৰু এইখিনি কৃতজ্ঞতা শিক্ষক তথা অভিভাৱক আৰু অঞ্চলবাসী ৰাইজৰ পৰা পাবলৈ আমি সদায় চেষ্টা কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই কথা পাতিম। Okay, so first of all, thank you to Media for 990 for this opportunity. And then, for my personal experiences, I've been here for a while. It's been almost a year, and then I'm really satisfied with the environment as well as my fellow faculties. Yesterday, the result of HSLC was declared, and then the result was 100%, so which was very satisfying. And then we are really proud of the students as well as like our principal sir has mentioned, we are not focusing only on bookish knowledge, but we are focusing on the all-round development of the students. So I would like to encourage all the guardians and the parents to enroll their students so that they can enhance their learning process, whereas we the teachers are also dedicated to give our best performance and then dedicate ourselves to enhance the teaching and learning process. Yeah, thank you. থেংক ইউ ছ' মাছ। আৰু বাইদেউসকল আছে, বাইদেউসকলেও যথেষ্ট পৰিমাণে কষ্ট কৰে। বাইদেউ কি ক'ব? পোনপ্ৰথমে আপোনাক মই ধন্যবাদ জনাইছোঁ ইয়ালৈ আহি পেলাই হেৰি কৰাৰ কাৰণে। আমাৰ স্কুলত মানে এইবাৰ প্ৰথম ব্ৰেজ গৈছে, আৰু এই ব্ৰেজত খুবেই ভাল ৰিজাল্ট হৈছে। লাহৰীঘাটৰ ভিতৰত আমাৰ গোটেইখিনি প্ৰাইভেট স্কুলৰ ভিতৰত এইখন স্কুলে টপত আছে। খুবেই ভাল লাগিছে এইখিনি। হয়, মই জনামতে আপোনাৰ বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে, কি ক'ব? মই ক'ম মানে মই যেনেকৈ লিখাই দিছোঁ ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা ধুনীয়াকৈ ফ'ল' কৰিছে। আচলতে বৰ্তমান যিটো পৰীক্ষা হয় বৰ্ডৰ, এইটো পৰীক্ষা যদি নেটত বা নোটছত বা ক'ৰবাত দৌৰা দৌৰি কৰি কিন্তু ভাল ফলাফল নহয়। যদি কিতাপটো আমাক ছাত্ৰ ছাত্ৰীক কৈছিলোঁ থৰলি পঢ়িবলৈ, কিতাপটো পঢ়িছে, আৰু যিবিলাক নোটছ দিছোঁ সেইবিলাক থৰলি পঢ়িছে আৰু গোটেইকেইটা নোটছ ফ'ল' কৰিছে। সেইকাৰণে মানে যিটো আশা কৰা মতে ফলাফল যিটো লিখিছে 96 মান কৰিছিলে ছোৱালীজনী কৈছিলে আমাৰ, আৰু তাৰ পৰা 96 পাইছে। এইটো আমি মই ইংৰাজী ছাবজেক্ট পঢ়াইছোঁ, আৰু সেইটো ছাবজেক্ট কথাই মই কৈছোঁ। ঠিক আছে, আৰু ভালেই ফলাফল হৈছে। ধন্যবাদ। খলিল ভাই কি ক'বা? মই আৰু কি ক'ম, যিখিনি ক'ব লাগেতো মাইনুল হক চৌধুৰী ছাৰে ক'লেই। আমি এইটোৱে ক'ব বিচাৰোঁ, আজি স্কুলখনৰ পৰিৱেশ চাই আৰু ৰিজাল্টটো চাই ভাল লাগিছে। মই আৰু কি ক'ম, আপোনালোকক এটা কথা অনুৰোধ জনাওঁ, সকলো গাৰ্জেণ্টক এটা কথাই কওঁ, আপোনালোকে যদি ল'ৰা ছোৱালীক সুশিক্ষা দিব পাৰে, ভাল ৰিজাল্ট চাব পাৰে, তেনেহ'লে এইটো স্কুলত আহক আৰু আহি আপোনালোকৰ ল'ৰা ছোৱালীক ভৰ্তি কৰক। এইটোৱেই মই ক'ব বিচাৰোঁ।